বন্ধুসকল আপোনাক মোৰ ফালৰ পৰা হেপী হোলি আৰু আপোনালোকক আজি মই শিকাম কেনেকৈ আপোনালোক নিজৰ ফটো দি সকলোকে হেপী হোলি উইশ কৰিব পাৰিব। তো আমি আহিলক মোবাইলৰ প্লে ষ্টৰত এটা আপুনি এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হৈছে আপোনাৰ ষ্টিকাৰ ফৰ হোৱাটছআপ বুলি আপোনাৰ এপ ডাউনলোড কৰিব লাগিব। যেহেতু মই ডাউনলোড কৰি লৈছোঁ, যাৰ কাৰণে ডাউনলোড মই নকৰোঁ, আপোনাক মই শিকাই দি আছোঁ আপুনি কেনেকৈ ফটো লগাব নিজৰ। এপছটো আপুনি অ'পেন কৰি ল'ব, ঠিক আছে। এপছটো অ'পেন কৰাৰ লগে লগে আপোনাৰ ইয়াতে হোলি বুলি আপুনি চেক কৰিব, হোলিটো আপোনাৰ ওলাই যাব। ওলাই যোৱাৰ পিছত আপুনি এইটো হোলি টিপিলে হোলি ওলালে আপোনাৰ তলত আপুনি চাই আছে নহয়, এইটো আপুনি ক্লিক কৰিব। এইটো ক্লিক কৰাৰ লগে লগে আপুনি যিকোনো এটা ইয়াত চুজ কৰি ল'ব যিটো আপোনাক ভাল লাগে। তাৰপিছত আপুনি এইটো আপুনি ধৰি লওক এইটো মই চুজ কৰিছোঁ। এইটো চুজ কৰাৰ লগে লগে আপোনাৰ ইয়াত এড ইয়ৰ ফেচ বুলি আপোনাৰ ওলাইছে, সেইটো আপুনি ফটোটো এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটো এটা এনেকৈ ওলাই যাব। ফটোটোক আপুনি ক্ৰপ কৰি ল'ব। ক্ৰপ কৰাৰ লগে লগে আপোনাৰ ফটোটো ইয়াত আহি যাব। অহাৰ লগে লগে আপুনি এইটো আকৌ জুম কৰি দিব। জুম কৰি আপুনি এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰি দিয়াৰ লগে লগে আপুনি ইয়াত ভালকৈ মিলাই ল'ব, মানে ফেচটো কৰাৰ লগে আপোনাক ক্ৰপ কৰি দিব। কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ছেভ হৈ গ'ল। ছেভ হৈ যোৱাৰ লগে লগে আপুনি একদম ছেভ কৰি ল'ব পাৰিব, নহ'লে আপুনি এইটো হোৱাটছআপ ফেচবুক যিকোনোতে আপোনালোক শ্বেয়াৰ কৰিব পাৰিব ইয়াতে, ঠিক আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।